हेलो ছাত্ৰ ছাত্ৰীসকল এছএল ইডুহাব চেনেলটোত পুনৰবাৰ স্বাগতম মই লিয়াকত আলী তোমালোকৰ সন্মুখত আজি লৈ আহিছো ৰিলেচন আৰু ফাংচনৰ আন এটা ভিডিঅ' আজি আমি শিকিম ফলনৰ সংযোজন আৰু প্ৰতিলিম্ব ফলনৰ কিছুমান উদাহৰণ তাৰ আগতে যিসকলে আগৰ ভিডিঅ'বোৰ চোৱা নাই ডেসক্ৰিপচনত লিংক দিয়া আছে তাৰ পৰা আগৰ ভিডিঅ'বোৰ চাই লবা আহো আমি আজিৰ ক্লাস আৰম্ভ কৰো তাৰে প্ৰথম উদাহৰণটো হল যদি f0 to 1 01 to 01 আৰু g01 to 01 ৰ সংজ্ঞা এনেদৰে দিয়া আছে f of x equal to 1 minus x upon 1 plus x আৰু g of x equal to 4x whole into 1 minus x তেন্তে g composition f আৰু f composition g নিৰ্ণয় কৰা তো ইয়াতে তোমালোকে দেখা পাইছা যে f of x দিয়া আছে 1 minus x divided by 1 plus x আৰু g of x আছে 4x whole into 1 minus x তেইবাৰ আমাৰ নিৰ্ণয় কৰিব লাগে g composition f of x g composition f of x হ'ব g of f of x তো ফার্স্ট অফ অল আমি f of x to fx ফাংশনটোৰ পৰা বহাই লম f of x আছে g ফাংশনটো থাকক f of x আছে 1 minus x by 1 plus x এইবাৰ এইখিনিক 1 minus x divided by 1 plus x ক আমি x বুলি লৈ gx ফাংশনটোত বহাই দিম gx ফাংশনটোত এই মানটো বহাই দিলে আমি পাম 4 whole into x ৰ ঠাইত বহাম 1 minus x upon 1 plus x whole into 1 minus x upon 1 plus x এখিনি পাম এখিনি ক্যালকুলেশন কৰিলে নিশ্চয় পোৱা যাব 4 whole into 1 minus x divide 1 plus x whole into 1 plus x minus 1 plus x 1 plus x whole square 4 into twice x whole into 1 minus x this equal 1 plus x whole square 8x whole into 1 minus x এখানে হয়ে যাব g composition f of x এবার আমি নির্ণয় করিম f composition g of x তো f composition g of x ফর্মুলা মতে f of g of x f ফাংশন টু রাখি থৈছো g of x ৰ ভ্যালু ফাংশনটোৰ পৰা বহাইলো তো gx ৰ ভ্যালু আছে 4x whole into 1 minus x is equal এইবাৰ আমি এইখিনিক 4x whole into 1 minus x ক x বুলি ধৰি লৈ gx fx ফাংশনটোত বহাই দিও x ৰ ঠাইত তো x ৰ ঠাইত এই মানটো বহাই দিলে f ফাংশনটোত আমি পাও 1 minus এই ফাংশনটো 4x whole into 1 minus x divide 1 plus 4x whole into 1 minus x x ৰ ঠাইত 4x whole into 1 minus x f ফাংশনটোত বহাই দি তো ইয়াৰ পৰা পোৱা গৈ আছে ইয়াৰ পৰা আমি পাও 1 minus 4x minus 4x square divide by 1 plus 4x minus 4x square এই ফাংশনটো হ'ব f composition g of x এইদৰে আমি g composition f of x আৰু f composition g of x পাও
এতিয়া আমি আহো দ্বিতীয়টো উদাহৰণলৈ ইয়াত আছে দ্বিতীয়টো উদাহৰণত আছে f n to n f of x equal to twice x minus 1 divided by 2 g of x আছে q to r g of x equal to x plus 2 তেনেহলে আমাৰ নিৰ্ণয় কৰিব লাগে f composition g composition f of 3/2 নিৰ্ণয় কৰিব লাগে একো নহয় সেই আগৰ ফাংচনটোৰ নিচিনাকৈ আমি ইয়াতো কৰিম ইয়াত f of x equal to twice x minus 1 divided by 2 g of x equal to x plus 2 এতেকে আমাৰ নিৰ্ণয় কৰিব লাগিব g composition f of x g composition f of 3/2 তো ফর্মুলা মতে g of f of 3/2 is equal g of f of 3/2 তো আমি x এর ঠাই 3/2 বহাই দিও f ফাংশন to 3/2 বহাই দিও 3/2 বহালে 2 into 3/2 minus 1 divide 2 is equal g of এখানে ক্যালকুলেশন করিলে 1 g of 1 g function to 1 বহাই দিলে 1 plus 2 is equal 3 এইটোৱে হ'ব দ্বিতীয় এটা আমি তৃতীয়টো উদাহৰণ লৈ ইয়াত f is equal to twice x minus 3 আৰু g of x equal to x cube plus 5 তেনেহলে আমাৰ নিৰ্ণয় কৰিব লাগে f composition g whole inverse of x প্ৰথমতে আমি নিৰ্ণয় কৰিম f composition g of x ইয়াৰ ইনভার্সটো আমি পিছত নিৰ্ণয় কৰিম আগতে f composition g of x নিৰ্ণয় কৰি লও f composition g of x ফৰ্মুলা মতে হ'ব f of g of x তো f of g of x আছে x cube plus 5 তো এইবাৰ x ৰ ঠাইত আমি x cube plus 5 বহাম fx ফাংচনটোত তো f ফাংচনটোত বহালে পোৱা যাব 2 x cube plus 5 x ৰ ঠাইত x cube plus 5 বহাইছো minus 3 this equal 2 x cube plus 10 minus 3 equal 2 x cube plus 7 এদৰে আমি পালো f composition g of x এতিয়া আমাৰ ইনভার্সটো নিৰ্ণয় কৰিব লাগে ইনভার্সটো নিৰ্ণয় কৰিবৰ কাৰণে ধৰি ললো y equal to 2x cube plus 7 ইয়াৰ পৰা x ফাংচনটো নিৰ্ণয় কৰিলে হৈ গল তো আমি নিশ্চয় পাম y minus 7 equal to x cube ইয়াৰ পৰা পোৱা যাব x cube equal y minus 7/2 this equal x equal cubic root এইদৰে লিখিলেও হ'ব নহলে এইদৰে লিখিব পাৰিম y minus 7/2 whole to the power 1/3 তো আমাৰ নিৰ্ণয় g ফাংচন আমাৰ নিৰ্ণয় কৰিব লাগে equal to y minus 7/2 whole inverse 1/3 একেবাৰে সহজ বস্তু ইনভার্স নিৰ্ণয় কৰাটো এতিয়া আমি চতুৰ্থ নম্বৰ এক্সাম্পলটো চতুৰ্থ নম্বৰ এক্সাম্পলত লৈছো f r2r g ফাংচন to r2r h ফাংচন r2r তিনিটা ফাংচন আছে f of x equal to x square g of x equal to 10x আৰু h of x equal to log x তেনেহলে আমাৰ নিৰ্ণয় কৰিব লাগে h of g of x h of g of f of x তো ইয়াতে তিনটা ফাংচন আছে 4 নম্বৰ এক্সাম্পলটোত আমাৰ তিনিটা ফাংচন আছে এটা আছে f of x equal to x square g of x equal to 10x h of x equal to log x আমাৰ নিৰ্ণয় কৰিব লাগে h of g of f of x
h of g of f of x তো ফর্মুলা মতে আমার হে একে h of g of f of x is equal h of g of h আৰু g ফাংশনটো থাকক x ফাংশনটো f ফাংশনটোৰ ক্ষেত্ৰত আমি f of x equal to value বহাই দিও f of x equal to x square তো বহাই দিলো x square equal h2 থাকক এইবার g of x এখানিক g of x ৰ নিচিনা ধৰি ললে x ৰ ঠাইত জাস্ট ইয়াতে আছে x স্কয়ার তো আমি ইয়াতেও x স্কয়ার বহাই দিম তো আহিব 10x স্কয়ার g ফাংশনটো আছে 10x তো এইবার h এখানিক x বুলি ধৰি ললো h of x ৰ ঠাইত আমি 10x স্কয়ার ভ্যালুটো বহাই দিও তাহলে পাম log of 10x স্কয়ার হৈ গল h composition c composition f of x তো আজিলৈ এইখিনি আছিল যদি ভিডিওটো ভাল লাগিছে তেনেহলে লাইক শেয়ার আৰু কমেন্ট কৰিবলৈ নাপাহৰিব যদি কিবা বুজিবলৈ আছে তেনেহলে কমেন্ট বক্সত অনুগ্ৰহ কৰি লিখিব লগতে আৰু ইমপ্ৰুভ কৰাৰ কাৰণে কি পৰামৰ্শ দিব পাৰে তোমালোকে দিব পাৰা যদি কৰবাত অসুবিধা হৈ আছে তেনেহলে নিশ্চয় কমেন্ট বক্সত জনাবা লগতে পৰৱৰ্তী ভিডিও পাবৰ কাৰণে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি থবা লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি থবা থ্যাংক ইউ